जमदुवार बियाबनि सिङाव थानाय खासियाबारियाव इउपिपिएल दोलोनि जयनिं हाबाफारि जमदुवार बियाबाव बिपिएफ दोलोआ जोबस्रांलांसिगोन नामा बिटिसि बिसायख'थिनि समा खाथियाव सौफैनाय लोगो लोगोनो मोनसे दोलोखौ नागारनानै गुबुन मोनसे दोलोआव हाबनाय ओंखारनाय हाबाफारिया सोलिगासिनो बेबायदिनो दिनै जमदुवार बियाबनि सिङाव थानाय खासियाबारियाव इउपिपिएल दोलोनि मोनसे जयनिं हाबाफारि जानानै थाङो बालागाव प्राइमारिनि सिङाव थानाय सुरिबारि गामिनि गासै गं 11 नखरनि सोद्रोमाफोरा दिनै बिपिएफ दोलोखौ नागारनानै इउपिपिएल दोलोआव जयनिं जाफैयो बे जयनिं हाबाफारियाव 1 नं गसाइगाव विधानसभा बियाबनि एमएलए जिरन बसुमतारी मिरु इउपिपिएल दोलोनि सिडब्लिउसि मेम्बार दजेन्द्र राबा गसाइगाव जिल्ला इउपिपिएल दोलोनि लोगो आफादगिरि लकनाथ नार्जारी आइजो गांखंनि आफादगिरि भानु नार्जारी जमदुवार ब्लक कमिटि इउपिपिएल दोलोनि गाहाय नेतानि बन्जार नार्जारी बिथांमोनहा बाहागो लानानै बरायनानै लायो আজি টোটাল 11টা ফ্যামিলি আমাৰ পাৰ্টিত জয়েন কৰিছে তেখেতসকলে বিপিএফ দলৰ আছিলে আৰু আমি জন বুলি নকওঁ টোটাল 11টা ফ্যামিলি আমাৰ ইউপিপিএল দলৰ নীতি নিয়ম আদৰ্শ ভাল পায় আজি বিপিএফ দলৰ 11টা পৰিয়ালে আমাৰ ইউপিপিএল দলত যোগদান কৰিলে আৰু তেনেকুৱা বহুত পৰিয়াল আছে বা তেনেকুৱা বহুত সদস্য আছে বিপিএফৰ লিডাৰসকলে কিছুদিনৰ পিছত আপোনালোকে দেখিবলৈ পাব আমাৰ দলত যোগদান হ'বলৈ গৈ আছে আমাৰ লগত যোগাযোগ চলি আছে কাৰণ আজি বিটিআৰত বিশেষকৈ আমি যদি চাওঁ আমাৰ এৰিয়াত এক সময় আমি উত্তৰ সাইডৰ মানুহ দক্ষিণত যাব নোৱাৰে দক্ষিণ সাইডৰ মানুহ উত্তৰ ফালে যাব নোৱাৰে তেনেকুৱা এটা পৰিস্থিতি আছিল সেই পৰিস্থিতি আজি প্ৰমোদ বৰৰ নেতৃত্বত আমি শান্তি এটা ঘূৰাই আনিবলৈ সক্ষম হৈছোঁ আৰু আগন্তুক দিনক আপোনালোকে দেখিবলৈ পাব দপ উন্নতি এটা আপোনালোকে প্ৰত্যেকটা ৰাস্তা ঘাট পদূলি ঘৰ আমাৰ যিবিলাক উন্নতি আপোনালোকে নিশ্চয় চাবলৈ পাইছে আৰু চাবলৈ পাব এই 4 বছৰতে আমাৰ বহুত ধৰণৰ ডেভেলপমেণ্ট কাম আজি আমাৰ জমদুৱাৰ ব্লকৰ আণ্ডাৰত হৈছে আৰু তেনেকৈ গোটেই বিটিআৰতো হৈছে আৰু এই সকলোবোৰ দেখি আজি অন্যান্য দলৰ সদস্যসকলে আমাৰ দলত আহিবলৈ তেওঁলোক প্ৰয়াস কৰি আছে আৰু আমাৰ লগত যোগাযোগ কৰি আছে আৰু তেনেকৈ আমি আগন্তুক দিনক কংগ্ৰেছৰ ফালৰ পৰা হওক বা জিএছপি ফালৰ পৰা হওক বা বিপিএফ ফালৰ পৰা হওক তৃণমূল ফালৰ পৰা হওক তেনেকুৱা আমাৰ লগত যোগাযোগ হ'বলৈ যোগদান কৰিবলৈ তেখেতসকলে প্ৰয়াস কৰি আছে এইটো পৰৱৰ্তী দিনত আপোনালোকে দেখিবলৈ পাব